এভৰিৱান কি খবৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল হোমলি গপশপলৈ স্বাগতম জনাইছো আজি আপোনালোকলৈ এটা সকলোৱে খাই ভাল পোৱা বিৰাট খাবলৈ ভাল এটা জলকীয়াৰ আচাৰৰ ৰেচিপি লৈ আহিছো যেটো মই আজি বনাই আপোনালোকক দেখাইছো তাকে আহকচোন বেছি দীঘল নকৰি কেনেকৈ বনাও আচাৰটো আপোনালোকক দেখাম জলকীয়াৰ আচাৰখিনি বনাবলৈ মই এনেকৈ সৰিয়হ লৈছোঁ অকণমান বগা সৰিয়হ অকণমান নহয় আপোনাৰ জলকীয়াখিনিৰ জোখাই ল'ব আৰু যিমানখিনি জলকীয়াৰ জ্বলাটো যদি বেছি কৰি ৰাখিব বিচাৰে তেতিয়া সৰিয়হখিনি কমাই দিব আৰু যদি মছলাখিনি খাবলৈ সোৱাদ হোৱাকৈ লয় তেতিয়া সৰিয়হখিনি অকণমান বেছিকৈ দিব পাৰে আৰু এইখিনি সৰিয়হখিনি মই ভিনেগাৰত সোক কৰি এনেকৈ তিয়াই ৰাখিছিলোঁ বহুত এনেকৈ 2-3 ঘণ্টামান তিয়াই ৰাখিছিলোঁ তাৰপিছত এইখিনি এতিয়া ভালকৈ মিক্সিত মাৰি ল'ম পেষ্ট কৰি ল'ম এটা আৰু আপোনালোকে যদি বিচাৰে এইখিনি ভিনেগাৰত তিয়াই নথৈ নেমুৰ বহুত থাকে যদি নেমু বেছিকৈ ৰসটো বহুত বেছিকৈ উলিয়াই তাতো আপোনালোকে এই সৰিয়হখিনি তিয়াই ৰাখিব পাৰে তেতিয়া তাৰ সৰিয়হৰ টেষ্টটো খুব ভাল হয় আৰু জলকীয়া লৈছোঁ মই এইখিনি ভোট জলকীয়া নহয় একজেক্টলি ভোট জলকীয়া নহয় কিন্তু কিনোতে দোকানীয়ে মানে হেৰি এনেকুৱা আচাৰ খোৱা জলকীয়া বুলিয়ে কৈছিলে কিন্তু জলকীয়াটো ভোট জলকীয়াতকৈও বহুত জ্বলা সেইকাৰণে মই এনেকৈ বনাব লৈছোঁ এয়া ষ্টাৰ্ট কৰোঁ বলকচোন তাৰ কাৰণে প্ৰথমে মই জলকীয়াখিনি সৰু সৰুকৈ কাটি ল'ম এয়া জলকীয়াখিনি কাটি ল'বলৈ মই এনেকৈ মেজিক কাটাৰ এখন লৈছোঁ আপোনালোকে যিকোনো কেঁচি বা কটাৰী সহায়তো কাটিব পাৰে কিন্তু খুব সাৱধানে কাটিব লাগে যাতে হাতত জ্বলাটো নালাগে মই এয়া এনেকৈ কৰি সৰু সৰুকৈ কাটি লৈছোঁ একেবাৰে সৰু কৰি দিয়া নাই যাতে গোটেইখিনি ভাঙি যাব এতিয়া মই এইখিনি গোটেইখিনি এনেকৈ কাটি লওঁ এয়া মই জলকীয়াখিনি কাটি আছোঁ মাজতে আপোনালোকক কোৱা নহ'ল মই হাতত এনেকৈ গ্লভছ এটা পিন্ধি লৈছোঁ কাৰণ জ্বলা ভয় লাগে নহয় জলকীয়াখিনি ভালকৈ ধুই লৈ আপোনালোকে পানীখিনি ভালকৈ শুকুৱাই ল'ব পানী যদি জলকীয়াখিনি থাকি যায় তেতিয়া আচাৰখিনি বেয়া হৈ যোৱাৰ চান্স থাকে সোনকালে সেইটো কাৰণে ভালকৈ পানীখিনি জোৱাই ল'ব এয়া কাটি আছোঁ এয়া মই এই জলকীয়াখিনি এনেকৈ কাটি ল'লোঁ কাটি লৈ সৰিয়হখিনি পেষ্ট কৰি লৈছোঁ এনেকৈ পেষ্ট কৰি লৈছোঁ একেবাৰে মিহি কৰি দিয়া নাই অকণমান অকণমান গোটা হৈ থাকিলে জলকীয়াৰ সোৱাদটো ভাল হয় তাৰপিছত জলকীয়াখিনি ইয়াতে দি লৈ ডাঙৰ এনেকুৱা আচাৰ জাতীয় কিবা বস্তু চিচাৰ বস্তু দিলে ভাল হয় বুলি কয় সেইটো কাৰণে মই বনাওঁতেও গোটেইখিনি এনেকৈ ইয়াতে বনাইছোঁ আপোনালোকে নিজৰ সুবিধা অনুসৰি কৰিব এয়া এইখিনি ইয়াতে দি লওঁ তাৰপিছত এইখিনি সৰিয়হখিনি মই অকণমান সৰিয়হ বেছিকৈ দিছোঁ যাতে জলকীয়াৰ জ্বলাখিনিও মছলাখিনিত যায় আৰু খাবলৈ অকণমান সোৱাদ হয় এইখিনি দিয়াৰ পিছত তেল দিছোঁ এয়া কেঁচা তেল দিছোঁ এয়া কিমান আপোনাৰ এয়া মই এয়া আধা লিটাৰ তেলৰ এইটো মই আধাতকৈ কমে দিছোঁ এতিয়ালৈকে তাৰপিছত যদি আকৌ দৰকাৰ হয় আকৌ দিম তাতে নিমখ দিছোঁ সোৱাদ অনুসৰি এয়া এচামুচ 2 চামুচ এয়া 3 চামুচ নাই দিয়া এয়া 2.5 চামুচ নিমখ দিছোঁ আৰু হালধি দিছোঁ এয়া আধা চামুচতকৈও কম হালধি দিছোঁ আৰু বিশেষ একো মছলা নিদিলেও হয় ইয়াতে কাৰণ জলকীয়াৰ নিজৰ সোৱাদটো আৰু নিজৰ গোন্ধটোৱে ইমান ভাল থাকে তাতে একো নিদিলেও হয় তাৰপিছত এইখিনি আমি ভালদৰে মিক্স কৰি দিম এয়া বিৰাট ভালকৈ মিক্স কৰি দিম ইয়াত তেল মই এতিয়া যিমানখিনি দিছোঁ আপোনালোকে পিছত যেতিয়া এইখিনি ৰ'দত দি থকা হ'ব তেতিয়া যদি আপোনালোকে দৰকাৰ পায় তেতিয়া আপোনালোকে তেল দিওঁ বুলি ক'লেও দিব পাৰে এয়া মই এইখিনি ভালদৰে মিক্স কৰি লওঁ এয়া মোৰ এইখিনি ইয়াতে মই তেল যিমানখিনি ক'লোঁ সেই আধা লিটাৰৰ মই আধাতকৈও কমেই দিছোঁ সেইখিনিয়ে মোৰ সম্পূৰ্ণ মিক্সটো ধুনীয়া হৈ গৈছে বিৰাট ভাল হৈছে ইমানখিনি দিলেই হ'ব বুলি মোৰ লাগিছে তাৰপিছত আমি এনেকৈ চিচাৰৰ বটল এটাত ভালকৈ এইখিনি ভৰাই দিছোঁ এয়া মই এইখিনি বটলত এনেকৈ
এনেকৈ চিচাৰ বটলত আচাৰ চিচাৰ বটলত থ'লে ভাল হয় প্লাষ্টিকৰ বটলত থ'লে এটা গুণ এটা ওলায় আৰু সোনকালে বেয়া হোৱাৰ চান্স থাকে সেইটো কাৰণে আপোনালোকে পাৰিলে এনেকুৱা চিচাৰ বটলত থ'ব এইখিনি এয়া মই ভৰাই লৈছোঁ এয়া মোৰ এয়া আচাৰখিনি এই বটলত ভৰাই দিলোঁ এই বটলত ভৰাই দি আপোনালোকে 2 দিন বা 3 দিন সম্পূৰ্ণ ভালকৈ ৰ'দ পোৱাকৈ দিব পাৰে যদি ৰ'দত দিয়া সময় আৰম্ভণি সময়খিনিত এনেকৈ ঢাকনখন খুলি বা হালকাকৈ এনেকৈ মাৰি ৰাখি আপোনালোকে ৰ'দত দিলে ভাল হয় কাৰণ কেলে এনেকৈ বন্ধ কৰি থ'লে বস্তুটোত গাপ মাৰি পানী হৈ যায় আৰু বেয়া হয় এনেকৈ অকণমান খুলি দিব নহ'লে আপোনালোকে পাতল কিছুমান কাপোৰ পোৱা যায় পাতলা পাতলা এনেকুৱা কাপোৰ যিটো ওপৰত এনেকৈ দি বন্ধ কৰি কিবা ৰছী এডাল দি বান্ধি আপোনালোকে ৰ'দত দিলে 2 দিন বা 3 দিন যদি তেনেকৈ ৰ'দত দিয়ে তেতিয়া ভাল হয় এয়া মই আজি আপোনালোকক মোৰ আচাৰৰ এটা ৰেচিপি দেখালোঁ আপোনালোকে ইউজ কৰি চাব তেনেকৈ বনাই চাব ভাল হয় বিৰাট খাবলৈ ভাল হয় যে 3 দিনমান ভালকৈ ৰ'দত দিয়াৰ পিছত এইখিনি খাব পৰা হৈ যায় আৰু তাকে আজি দেখালোঁ আপোনালোকক কেনেকুৱা লাগিলে বাৰু একদম সহজতে বনাব পৰা এটা পকা জলকীয়া আচাৰৰ ৰেচিপি আপোনালোকক দেখালোঁ একেবাৰে সহজ এনেকৈ বনাই আপোনালোকে বহুত দিন ৰাখিব পাৰে আৰু ইমান সহজতে হৈ যায় আপোনালোকে বনাই খাই চাব বিৰাট ভাল হয় আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই সদায় কোৱাৰ দৰে প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ নমস্কাৰ